Hello and good morning everyone. সমস্যা এটা কি হৈছে জানেনে পানীৰ সমস্যা গুৱাহাটীত পানীৰ সমস্যা বুলি ক'লে ডাঙৰ সমস্যা এটো গুৱাহাটীৰ মেইন সমস্যা এতিয়া বাকিবোৰ সমস্যা ইমান নহল পানীৰ সমস্যাটো বহুত বেছি হৈ গৈছে এতিয়া মানে গুৱাহাটীত পানীৰ অভাৱ মানে বেছি হৈছে ডাঙৰ ডাঙৰ বিল্ডিং ফ্ল্যাট এইবিলাকতো পানীৰ সমস্যাত তেওঁলোকে ভুগি আছে পানী নাইহে নাই এতিয়া পানীৰ গাড়ী হুমাই কিন্তু ৱেটিংত থাকিবলগীয়া হয় তো এইটো সমস্যা এইটো কাৰণে হ'বলৈ হ'ল আমাৰ গুৱাহাটীত যিদৰে কনষ্ট্ৰাকশ্যন হ'ল বিল্ডিং সিল্ডিং এইবিলাক খালী পথাৰ বুলিবলতে নাই ওচৰে পাজৰে সব গৰম খতম দেখাই দিছোঁ ইয়াত কোনো ধৰণৰ খালী ঠাই নাই আগতে এইবিলাক খালী ঠাই আছিলে মোৰ ঘৰৰ এই লেফ্ট সাইডে এইবিলাক খালী ঠাই আছিলে এতিয়া যিদৰে ঘৰ চৰ বনালে খালী ঠাই বুলিবলৈ নাই পথাৰ বুলিবলৈ নাই ডাঙৰ ডাঙৰ বিল্ডিং হ'ল পথাৰৰ ঠাইত আজিকালি তো পানীৰ সমস্যাৰ তেওঁলোকে ভুক্তভোগী একচুৱেলি নিজেই ভুগিছে জনসাধাৰণে আৰু তাৰ কাৰণে দায়ী এই জনসাধাৰণে মানুহবোৰে তো এইটোৰ সমস্যা যদি সমাধান কৰিবলৈ হয় তেনে চৰকাৰে অতি সোনকালেই জল জীৱন মিছন যিটো প্ৰকল্প আৰম্ভ কৰিছিলে হেতুৰ আঁচনিৰে মানুহক পানী যোগান ধৰিব লাগিব আদাৰৱাইজ এই প্ৰবলেমটো ডাঙৰ হ'ব আৰু সলভ কৰিবলৈ দিগদাৰ হৈ যাব এক বছৰ দুবছৰৰ ভিতৰত যদি এই চৰকাৰখনে যদি জল জীৱন মিছনৰ যিটো প্ৰকল্প আঁচনি সেইটো যদি ঠিক ঠাক নকৰে মানুহৰ ঘৰে ঘৰে যদি পানী যোগান নধৰে তেনে পানীৰ সমস্যাত মানে বেয়াকৈ ভুগিব আৰু দুবছৰৰ ভিতৰত কাৰণ এতিয়া যদিও অলপ অলপ পানী পাইছে দুবছৰৰ ভিতৰত আৰু পানী নাপায় আৰু নামুমকিন হ'ব যাওঁ এইটো পানীৰ মানে সমস্যাটো এনেকৈ ভুগিব যাতে বাকী খাবলৈ বস্তু পাব কিন্তু পানী নাপাব তো পানীৰ সমস্যাটো আগতে আমাৰ ঘৰতো নাছিলে এটা কুঁৱা আছিলে তো ফেমিলিও ইমান ডাঙৰ আছিলে ফেমিলিও বহুত হৈ গ'ল ডাঙৰ হ'ল আৰু ওচৰে পাজৰে হেৰিও বহুত বিল্ডিঙো হ'ল মোৰ ঘৰৰ কাষতে বৰিং এই সন্মুখত বৰিং চবফালে বৰিং হ'লে পানী ক'ত থাকিব আৰু কুঁৱা এটাই পানী কিমানখিনি পানী যোগান ধৰিব তো প্ৰব্লেম সেইকাৰণে প্ৰব্লেমটো হোৱাৰ কাৰণে মই ভাবিছোঁ এটা আজি চিনটেক্স এটা লৈ আহোঁগৈ চিনটেক্স এটা আনিলে কমচে কম অলপ সময়ৰ কাৰণে হ'লেও মই ইমাৰ্জেঞ্চি পাৰপাজৰ কাৰণে পানীখিনি ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম যদি কেতিয়াবা প্ৰয়োজন হয় এইখিনি পানী ইউজ কৰিব পাৰিম নহ'লে কি হয় কেতিয়াবা ইমাৰ্জেঞ্চি পাৰপাজত ইমান দিগদাৰ হয় যে মই কিবা এটা কাম কৰিবলৈ যাওঁ বা মোৰ ৱাইফে কিবা এটা কাম কৰিবলৈ যায় তেতিয়া পানী নাপায় আটাইতকৈ সেইটো সময়ত বিৰাট খঙতে পানী নাপালে তো তেওঁলোকে কাকো দুখিব নোৱাৰি দুখ যিহেতু আমাৰে হয় আমাৰ জনসাধাৰণৰে দুখ হয় তো কাক দুখিব সকলোতো দুখী আমি যিবিলাক আজি সমস্যা হৈ আছে গোটেই বায়ুমণ্ডল প্ৰদূষিত কৰা হওক গছ গছনি কটা হওক সব ক্ষেত্ৰতেতো জনসাধাৰণে পাব্লিকে দুখী হয় দায়ী কোন পাব্লিকে হয় আমি মানুহবোৰেতো মানে প্ৰকৃতিৰ লগত খেলা কৰি আছোঁ তো পানীৰ অভাৱটো যে হৈ আছে আমি তাৰ কাৰণে আমিয়ে দুখী প্ৰত্যেক একপক্ষভাৱে চাবলৈ গ'লে তো চলিউশ্যন এটাই আছে এতিয়া বৰ্তমানৰ সময়ৰ কাৰণে এটা চিনটেক্স লৈ আনো তাৰপিছত দেখা যাওক যদি ৰিজাৰ্ভ কৰি ৰাখি নিওঁ আৰু যদি চৰকাৰে যদি পানী সমস্যাটো ক্লিয়াৰ কৰি দিয়ে এক বছৰৰ ভিতৰত আৰু এইটোতো বাৰিষা আহিব বাৰিষা হ'লেও কি বাৰিষা আহিলেও কি হ'ব পানীৰ স্কেচিটি থাকিবই তো এতিয়া মানুহে শুনিছোঁ যিমানবোৰ মানুহে বৰিং কৰিছে বহুত মানুহে বৰিং কৰিছে মোৰ ঘৰৰ কাষত মোৰ ওচৰৰ খুৰাহঁত আছে তেওঁলোকে বৰিং কৰিছে কিন্তু বৰিং কৰাৰ ফলতো বৰিঙৰ পানী শুকাই গৈছে তেনেহ'লে বৰিং কৰাৰ লাভ কি হ'ল কওকচোন লাখ লাখ টকা দি বৰিং কৰা হয় তাৰপিছত যদি বৰিঙৰ পানী শুকাই থাকে তেনেহ'লে বৰিং কৰাৰ কোনো অৰ্থই নাথাকিলে চ' সেইটোৱে এটা মানে দুখৰ বিষয় আৰু চলিউশ্যন এটাই এই চৰকাৰী পানী আঁচনিৰে যদি চৰকাৰী পানী যোগান ধৰে তেনেহ'লে মানুহৰ এই যিটো পানীৰ সমস্যা সেইটো সমূলি নাইকিয়া হৈ যাব মানুহে অলপ সতৰ্ক হ'ব লাগিব মানুহো অলপ ঠিক হ'ব লাগিব যে পানী কেনেকৈ মই আহিলেও ছাপ্লাই পানী হ'লেও যাতে ৰিজাৰ্ভ কৰি ৰাখোঁ আৰু তাক যাতে অপব্যয় নকৰোঁ সেইটো হ'ব লাগিব আদাৰৱাইজ চৰকাৰেও কি কৰিব যদি তেওঁলোকৰ পানীও যদি তেওঁলোকে যোগান ধৰাৰ পিছতে যদি মানুহে যদি সেই যদি বস্তুটো বুজি নাপায়গৈ তো উপায় নোহোৱা হ'ব এটছ অল চ' লেটছ গৈ থাকোঁ এতিয়া চিনটেক্স এটা আনিবলৈ যাবলৈ চাওঁগৈ কিমান কমত পাওঁগৈ 700 লিটাৰ আনিম তাতকৈ বেছি লিটাৰ নানোৱাৰ দৰকাৰ নাই কাৰণ 700 লিটাৰ মেক্সিমাম প্ৰথমতে এতিয়া আহোঁগৈ দক্ষিণ গাঁৱৰ পৰা দক্ষিণ গাঁৱত চাই আহোঁ দক্ষিণ গাঁৱত যদি পাওঁ ঠিকে আছে আদাৰৱাইজ যাব লাগিব নৰকাসুৰ তো যাওঁ দক্ষিণ গাঁৱলৈ জাবৰ জোঁথৰ এইটো ফুল হৈ গৈছে কোনো কিন্তু নিয়া নাই এতিয়ালৈকে GMC মানুহে একচুৱেলি এইটো লৈ যাব লাগে চ' লেটছ গ' আজি এপ্ৰিল মাহ নাপাওঁতেই গৰম হ'লেই এতিয়াই এপ্ৰিল মাহ নহওঁতে যদি গৰম হয় ইমান তেনেহ'লে জুন জুলাইততো গৰমেৰে একদম অৱস্থা বেয়া হৈ যাব ৰাস্তাটো সন্মুখৰ যিটো ৰাস্তা আছে এটা টাইমত ইমানেই ঠেক আছিলে গাড়ী তিনিখনটো যাবই নোৱাৰে ইভেন দুখনে ভালকৈ যাব পৰা নাছিলে এতিয়া গুৱাহাটী চিটিৰ ভিতৰত এই ৰাস্তাটো আটাইতকৈ বহল বুলি ক'ব পাৰি মানে চিটিৰ ভিতৰত কথা কৈছোঁ বাকী হাইৱে নহয় এইটো চিটিৰ ভিতৰৰ ৰাস্তা হয় হাইৱে বুলি ক'লে গ'লে বেলেগ হয় NH 37 NH 27 এইবিলাক বেলেগ চিটিৰ ভিতৰৰ ৰাস্তা কিন্তু এটা টাইমত ইমানেই ঠেক আছিলে গাড়ী
যাবই নোৱাৰে মানে ক্ৰছ কৰিব নোৱাৰে গাড়ী আৰু ৰাস্তাটো কেঁচা আছিল আজি বহুত বছৰ পিছৰ আগতে 20 বছৰ 15 বছৰ আগতে কেঁচা আছিলে এনেকৈ গছ গছনি ৰুলে ভাল ৰাস্তা আগতে গছ গছনি আছিলে কিন্তু কনষ্ট্ৰাকশ্যনৰ যেতিয়া ৰাস্তাটোৰ কাম ষ্টাৰ্ট কৰিলে ৰাস্তা যেতিয়া হ'ল তেতিয়া তাৰমানে কি হ'ল গছ গছনি কাটি দিলে এতিয়া গছ গছনি ৰুইছে কিছুমান আৰু ইপিনে হ'ল নেশ্যনেল পাৱাৰ ট্ৰেইনিং ইনষ্টিটিউট মোৰ ৰাইট চাইডে গৰমে মাৰিব এইবাৰ মানুহ যি দেখা গৈছে টাইলছ ইফালেও আছে কিন্তু ইফালে চাবলৈ গৈছে যিহেতু ইফালে চাব লাগিব এইফালে চিনটেক্সৰ দোকান এখন আছে শিৱম হাৰ্ডৱেৰ এণ্ড চেনিটেৰী কিন্তু চাওঁগৈ আগত গৈ খুৰীয়ে কোৱাৰ মতে আগৰ দোকানখন যিখন সেইখন অলপ দৰদাম কৰিলে কমাই দিব বুলি কৈছে চাওঁ গৈ চাওঁ গম পাই গৈছোঁ দে এইখনে হ'ব লাগে শিৱম কোনটো চাওঁ মানে কিমান লিটাৰ এইটো 700 লিটাৰটো কিমান আছেনে 700 লিটাৰটো কোনটো চাওঁ মোৰ ঘৰৰ মানুহে লৈ গৈছিলে আগতে ইয়াৰ পৰাই লৈ গৈছে বুলি কৈছে ঠিক আছে নামাই দিয়া চাওঁ চাই লওঁ কিমান প্ৰাইচ এইটো কোৱাচোন প্ৰাইচটো ঠিক আছে 28 দি দিওঁ আৰু ব'লা 28 বহা কিহত পঠিয়াই দিবা এতিয়া গাড়ীতটো মোৰতো গাড়ীত নোসোমাব নহয় ইমান ডাঙৰটো ঠেলা চেলা নহ'ব হা অঁ অট'পে এখনত দি দিয়া দাদা অট'পে এখন কৰি দিয়ক না আছে লগ পাই ভাল লাগিল আপোনাৰ নামটো অশোক খান ঠিক আছে পইচাটো দিওঁ পে'মেণ্টটো কৰি দিওঁ পে'মেণ্ট নকৰাকৈ গ'লে দিগদাৰ হ'ব আৰে 28 ৰাখি দিব থেংক ইউ আহিছোঁ হা পাইপ ফিটিং কৰা মানুহ আছে নেকি ভাইটি হা পাইপ ফিটিং কৰা মানুহ আছে পাইপ ফিটিং কৰা মানুহ আছে পাইপ হা গধূলি ক'ব পাৰিবি এটা লৈ যাব পাৰিবি মই এতিয়া একেলগে যাওঁতে প্লাম্বাৰ মানে বুজিছ চ' এতিয়া লোৱা হৈ গ'ল লৈ যাওঁ এতিয়া ঘৰলৈ বহিব পাৰিম নে একেলগে চলো ওপৰত লৈ যাব পাৰিবা নেকি তুমি একদম ওপৰত লৈ যাব লাগিব চিৰি দি যাব লাগিব হেৰি নাই লিফ্ট নাই কিন্তু অঁ অ'কে লাহে লাহে হা দরজাটা খুলে দিও নুসুমাব দেখোন এনেকৈ ন তো নুসুমাব কি কৰা যায় এইটো ওপৰত নিম কেনেকৈ হা
আপোনাৰ অপশ্যন এটা আছে ইয়াত থৈ দিলেতো মানুহ অহা যোৱা কৰিব দিগদাৰ হ'ব। ইয়াত ওপৰত গেছ অপশ্যন আছে হা? কিন্তু ৰছী পেলাই দিব ৰছী পেলাই দিব লাগিব। ৰছী পেলাই দি অঁ ইয়াত একদম ৰদ ফাঁচাই ফচাব পৰা জেগা আছে? পাৰিব ইয়াৰ সময় দীঘলা কৰি কৰি দিব পাতলা কৰি দিলে হ'ল দি ৰছী বান্ধি দিলে হ'ল অঁ এনে উঠি যাব। এইটো ক'ত থ'ম এতিয়া? সেই বেগটো আঁতৰাই দিয়া, তাতে থৈ দিওঁ। জেগা হ'বনে? দৌল বহুত কষ্ট দেই, অনাটোও কষ্ট, ওপৰলৈ নিয়াটোও কষ্ট। অৱশেষত কষ্টৰে মষ্টৰে অনা হ'ল এইটো। কোনো মতে বাপৰে দৰ্জাখন দি নোসোমায়, তাৰপিছত তলৰ পৰা ৰছী লগাই অনা হ'ল আৰু। এতিয়া আহি আছে প্লাম্বাৰটো, তো প্লাম্বাৰটোৱে তাৰ পৰা ফিটিং কৰি দিব। কথাটো হ'ল ইয়াৰ পৰা যদি পাইপডাল যদি তাৰ পৰা ফিটিং কৰে মানে বাথৰুম চাথৰুম ৱাছৰুম চবলৈকে যাব, কিন্তু যেতিয়া মই টেংকিৰ পানী মেইন টেংকিৰ পানী ইউজ কৰিম তেতিয়া এইটো বন্ধ ৰাখিব লাগিব। আৰু এইটো যেতিয়া ইউজ কৰিম তেতিয়া টেংকিৰ পানীটো মই বন্ধ কৰি ৰাখিব লাগিব, মানে দুইটা খুলি মই ইউজ কৰিব নোৱাৰোঁ। চ' এইটো এটা ইছ্যু আছে। ইছ্যু তেনেকুৱা একো নহয় বিশেষ, মানে এটা ইউজ কৰিলে এটা বন্ধ ৰাখিব লাগিব, ডেটছ অল। ইয়াৰ পৰা ফিটিং কৰিব লাগিব চাগে। কোনটো? এইটো নালাগে, ইয়াৰ পৰা ইয়াতে কাটি ইয়াৰ পৰা ফিটিং কৰি দিব, হয় নহয়? ইয়াতে এতিয়া এইখিনিতে কাটি এনেকুৱা এটা টি এটা আনি অঁ ইয়াতে দি ইয়াতে হেৰি কৰি দিব, লক এটা লগাই দিব, হৈ গ'ল আৰু। তেনেকুৱা এডাল দি দিলে হৈ গ'ল, হয় নহয়? ওপৰ কানেকশ্যনটো লাগিব নেকি? নালাগে। ওপৰ কানেকশ্যনটো থাকিবই, কেনেকৈ থাকিব? তেনে থাকিব, তেনেই থাকিব। খালি এই লকটোত বন্ধ কৰি থ'ব, তেতিয়া ওপৰত পানী টেংকি পানী লৈ থাকিব। এইটো পানী যেতিয়া ল'ব তাত ওপৰত বন্ধ কৰি দিব। মানে এটা কানেকশ্যন ইউজ কৰি এইটো ইউজ কৰিলে সেইটো বন্ধ ৰাখিব লাগিব চাগে, আৰু সেইটো ইউজ কৰিলে এইটো বন্ধ ৰাখিম আৰু। সেইটো চব ওপৰতে আছে। সেইটো ওপৰতো মানে অনবৰত বন্ধ থাকে, কথাটো বুজি পালা? এইফালৰ পৰা পাইপেদি এইটোত পানী ভৰাই দিওঁ। সেইটো পাইপটো দেখুৱাই দিব লাগিব তেওঁ। গম পাইছোঁ। অঁ 2 নম্বৰ পাইপটো হয় এইটো। এইটো কিহৰ কাৰণে লগোৱা হয়? অ'কে, গেছৰ কাৰণে। এইটো বন্ধ কৰি দিলে প্ৰব্লেম নহ'ব? নাই নাই, এই পাইপেদি দিওঁ। অঁ এইটো পাইপ টেংকিৰ পাইপেদি। তো এই মূৰটো খোলা ৰাখিব লাগিব তেনেহ'লে। অঁ খোলা থাকিব। এইটো খোলা থাকিব। যদি এই পানীটো আহি থাকে তেতিয়াহ'লে পানী অভাৰফ্ল' কৰি থাকিব। অঁ গম পাইছোঁ, সেইটো কৈছে মোক দেউতাই। সেইটো হেৰি কৰিব লাগিব, এইটো বন্ধ কৰি থ'ব লাগিব মই। এটা কাম কৰিম, এটা চাবি দিম, এটা চাবি দি দিম, এইটো বন্ধ কৰি থ'ব। নহয় নহয়, চাবি নিদিওঁ, ওপৰত সেইটো বন্ধ কৰি ওপৰত এটা আছে। ওপৰত আছে না, ওপৰত বন্ধ কৰি থ'ব। যেতিয়া আপুনি এইটো নহ'লে ইয়াত চাবি দিলে বেছি ভালে হ'ব নেকি? নালাগে হা এক্সট্ৰা যাব। অঁ ব্যৱহাৰ কৰিলে ইয়াৰ চাবিটো বন্ধ থাকিব। সেইটো চাবি বন্ধ কৰি থ'লে হৈ গ'ল। ওপৰতো ইউজ কৰিলে সেইটো চাবি বন্ধ কৰিব লাগিব, আৰু ইয়াৰ পানীটো ইউজ কৰিলে সেই ওপৰত বন্ধ। গম পাইছোঁ এইটো সেইডাল পাইপ লগত তেওঁলোকৰ পাছত পাইপ আছে লগাবলৈ। লেটছ গ' আৰু চাওঁ কেনেকৈ লগাই। ভাগৰ লাগি গৈছে ইফালে পৰা ইফালে ঘূৰি ঘূৰি। যাম যে কৈছে কিনে প্ৰব্লেম ওলাই থাকে, বুজিছা নাই? যেতিয়ালৈ ফোন দিয়া নাযায় কাম ওলাই থাকে। ক'ত যাম বুলি ভাবিছা যি কাম ওলাই থাকে দেখোন। অঁ সেইটো হয়ে, যোৱা যাম বুলি ক'লে কাম ওলাই থাকে। অঁ গৰম নহ'ব? গৰম নহ'ব এইটোত? এইটো এনেকুৱা আপুনিও আনিছিল নাই আগতে ন? এইটো টেপ মাৰিবলৈ কৰবাত টেপ ল'ম।
পানী কিনি আছে 9 মাহ হ'ল হে 9 মাহ ধৰি পানী কিনি আছে কিমান দিন ধৰি 9 মাহ আমাৰতো বেছি পইচা লয় এইটোতো কম লয় তলত আমাৰ ওপৰত বেছি পইচা লয় না কিমান লয় 1000 লিটাৰটো 500 টকা 1000 লিটাৰ 500 টকা বাপৰে মাল নেকি বাপ ধেমালি নহয় দেই পানী সোণা নিচিনা ইউজ কৰিব লাগিব কেইদিন পানী দিব পাহাৰৰ ওপৰৰ মানুহে গম পায় তো পাহাৰত বোলে পানী আছেহে বোলে বহুতে কৈ দেখোন জেগাত থাকে সেইটো পাহাৰ পানী আছে পুৰা অঁ সেইটো পাহাৰ আছে সোণামণি পাহাৰ আছে কিন্তু আমাৰ এইটো পাহাৰত নাই ৰখিংগাঁও পাহাৰত নাই আৰু নাই নাই শুকাই গৈছে হৈ গ'ল লৈ যাওঁ নেকি কিয় চকেট পাব লাগে বহাম কিন্তু গম পাবি এক পালাটো কুকাৰ দিবই লাগিব যদি দিব লাগে এক পালা ডাইৰেক্ট লাগে এতিয়া আমাৰ লাগে দেউতাটো লৈ যাওঁ একশোখন আছে বোলো 100 আনা দিন হ'লে নিদিয়ে হে আনা দিন বহুত দিন হ'লে নাহে নিদিয়ে আৰু এটা মিনিমাম হেৰি থাকে ন পিৰিয়ড থাকে নামাজি অলপ গম পাইছে না ডাঙৰ থাকে না ডাং খাই থাকিলে কিন্তু দিগদাৰ হ'ব নহ'লে এইটো উঠাই দিব লাগিব অলপ সেইটো উঠাব লাগা এইটো উঠাই দিব নোৱাৰে এইটো লেভেলতো থাকিব লাগিব কোনবালে দিমাতে কৰিব লাগিলে আছে গুচি যাব একো নাই প্ৰব্লেম হৈছে সময় দেখছো বহুত টাইম যাব লাগিব ফিটিং হৈ লওক নাযাওঁ নহয় মানি আছে নে অলপমান হ'লেও আহিব চলি আছে নেকি চলিয়ে আছে এতিয়া এৰি দিছোঁ দেই ঠিক আছে লিক নাই লিক চিকটো নাই অৱশেষত কমপ্লিট হা টাস্ক কমপ্লিট এতিয়া খালি পানী ভৰাব লাগে আৰু ন হয়নে হা অঁ অঁ এনেকৈ থাকোঁতে গম পাইছেনে অঁ এইটো হ'ল ক্ল'জ লক ক্ল'জ অঁ খুলিবলৈ হ'লে এনেকৈ অ'কে ঠিক আছে এতিয়া গা ধুওঁ ফোন কৰিয়ে আছে কোনে কৰিছে তো সেইটোৱে কথা মায়ে কৰিছে চাগে দেউতা গৈ আছে তলত গৈ আছে অঁ গৈ আছে